কথা আমি জানো তার সন্দেহ পান দেবঋষি এক ভয়ঙ্কর বিপদৰ সন্মুখীন ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে কালৰ আহ্বান কমে এটা কল্পৰ শেষ হয় এটা কল্পৰ শেষ হৈ আন এটা কল্প আৰম্ভ হৈছে বিশ্ব ব্ৰহ্মাণ্ডত নানা ঘটনা পৰিঘটনা আৰু এইবাৰ আমি উমান পাইছো এক ভয়ংকৰ মহাপ্ৰলয়ৰ আগজাননী এই মহাপ্ৰলয়ত সমস্ত পৃথিৱী পানীৰ তলত ডুব যাব সকলোতে কেৱল পানীয়েই পানী তাৰ বাহিৰে একোৰেই চিন নাথাকিব মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব মহাপ্ৰলয় নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু এইসমূহ সংহাৰ কৰিবলৈ কিমান সময়ত কৰিছে দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব তুমি কথাবোৰ একেবাৰে পাতল কৰি পেলাইছা ধ্বংস হোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱপৰ হ'ব অৱশ্যে ঠিকেই প্ৰভু অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ত প্ৰভু পৃথিৱীত কোনো বাচি নাথাকিব প্ৰভু চাৰিওফালে কেৱল পানীয়ে প্ৰাণী হয় দেৱঋষি এই মহাপ্ৰলয়ত কোনো বাচি নাথাকে মাত্ৰ মহাধাৰ্মিকজনৰ বাহিৰে মহাধাৰ্মিকজন নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু এই পৃথিৱীত জানো মহাধাৰ্মিকজন আছে আছে দেৱঋষি আছে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেৱঋষি জম্বুদ্বীপৰ ৰজা সত্যব্ৰত তেৱেই এই মহাপ্ৰলয়ৰ মাজত বাচি থাকিল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত নাৰায়ণ মই প্ৰভু হয় জম্বুদ্বীপৰ ৰজা সত্যব্ৰত মহাধাৰ্মিক আৰু প্ৰভু তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰি কিন্তু কেনেকৈ দিব দেখি প্ৰভু এই মহাপ্ৰলয়ৰ সময়ত যত যিমান বেদ শাস্ত্ৰ আছে যত যিমান প্ৰয়োজনীয় বস্তু আছে সেই সকলোবোৰ প্ৰভু সংগ্ৰহ কৰি ৰাখিবলৈ আৰু এটা কথা প্ৰভু এই মহাপ্ৰলয়ৰ সময়ত যাতে জীৱ জন্তুসমূহ ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলে প্ৰভু পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰি দেৱঋষি কল্পনা কৰি আছিল সময়ত ব্যৱহাৰ কৰিব লাগিব দেৱঋষি মাজে সময়ে বুদ্ধি ভৰসা দি থাকিব এতিয়া যোৱা দেৱঋষি এই বাৰ্তা নৰ সমাজত বিদায় দিয়া ভাল প্ৰভু ভাল তাকে আপোনাৰ শ্ৰী ঈশ্বৰত ধন্যবাদ জনাই বিদায় লাইটটো বেছি দিছে
গ্ৰহৰ